আজিৰ এই দিনটো আমাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ বাবে অতি মহত্বপূৰ্ণ দিন। 1999 চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আমি বন্ধু বান্ধৱীসকল ক্ৰমান্বয়ে সময়ৰ সোঁতত ইজনৰ পৰা সিজন আঁতৰি আহিলোঁ। ব্যস্ততাপূৰ্ণ জীৱনত আমি সোমাই পৰিলোঁ। বন্ধু বান্ধৱৰ পৰা আঁতৰি থাকি যেন মনবোৰ আগৰ দৰে ভাল নলগা হৈ আহিছিল। এনে সময়তে আমাৰ প্ৰতি ভগৱন্তৰ কৃপা বৰ্ষণ হ'ল। সময়ৰ সোঁতত হেৰাই যোৱা বন্ধু বান্ধৱীবোৰ আকৌ লগ লাগিল আমাৰ হেঁপাহৰ এই বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন কৰাৰ সুবাদতে। এই পবিত্ৰ মংগলময় আৱেগিক ক্ষণত সেয়ে শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ এই অমৃতময় বাণীশাৰী মনলৈ আহিছে। কাল ঈশ্বৰৰ চেষ্টা বুজন নযায়, সংযোগ বিয়োগ মিলে ঈশ্বৰ ইচ্ছাই। বন্ধু বান্ধৱক আনি কৰে কথাই, তিলকতে পুনঃ পেহলাৱে বিহৰাই। যেন মিলে মহামেঘ সমূহ আকাশে, খনে কথা কিয়া উৰে প্ৰচণ্ড বাতাসে। যেন তৃণলতা যত পৃথিৱীৰ ধূলি, একত্ৰে নথাকে উৰু আৱে বায়ু তুলি। সেহি মতে সমাগম বন্ধু বান্ধৱৰ, কালৰ অধীন হৱে নোহে স্বতন্ত্ৰৰ। এনেদৰেই প্ৰভু ভগৱন্তৰ কৃপাত আমি প্ৰায় 24 বছৰৰ অন্তত একত্ৰিত হ'বলৈ সুবিধা পালোঁ। আমি যোৱা 10 ছেপ্টেম্বৰ তাৰিখে ৰুদ্ৰসাগৰৰ শিৱসিংহ ৰিজৰ্টত শহীদৰ মহামিলন শীৰ্ষক অনুষ্ঠানটি পাতিলোঁ। সেই অনুষ্ঠানটিতেই আমাৰ ভৱিষ্যত কাৰ্যপন্থাৰ আলোচনা হৈছিল। শহীদসকলে আটাইতকৈ মহত্বপূৰ্ণ কৰ্ম হিচাপে আমাৰ জীৱন গঢ়া দ্ৰোণাচাৰ্যৰূপী শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লোৱা কথাটোকেই প্ৰাথমিক কৰণীয় হিচাপে গণ্য কৰে আৰু শহীদ 99ৰ এই সিদ্ধান্তটোকেই কাৰ্যকৰী কৰিবলৈ আজি আমি আমাৰ পৰম শ্ৰদ্ধেয় ভক্তিভাজন শিক্ষাগুৰুসকলক এই বিদ্যা মন্দিৰলৈ নিমন্ত্ৰণ কৰি আনি গুৰু সেৱাৰ ব্যৱস্থা কৰিছোঁ। আমি সকলো বন্ধু বান্ধৱীয়ে এই মংগলময় পবিত্ৰ ক্ষণত বুজিব পাৰিছোঁ যে গুৰুৰ কৃপা অবিহনে কেতিয়াও জীৱন সফল নহয় আৰু কৃতকাৰ্যতাৰ মুখ দেখিব নোৱাৰি। হে কৃপালু গুৰুবৃন্দ, আপোনালোকে আমাৰ জীৱন গঢ়াৰ বাবে কিমান যে কষ্ট, কিমান যে ত্যাগ কৰে তাৰ জানো হিচাপ আমি আজি দিব পাৰিম? আপোনালোকেই পিতৃৰ দৰে আমাক শাসন কৰে আৰু কেতিয়াবা মাতৃৰ দৰে মৰম কৰে। দুখীয়া নিচলা ছাত্ৰ ছাত্ৰীৰ বাবে আপোনালোকেই অভিভাৱক হৈ শিক্ষাৰ্থীৰ শৈক্ষিক সমস্যাবোৰ দূৰ কৰাত অগ্ৰণী ভূমিকা লয়। জন্মদাতা পিতৃ মাতৃৰ দৰেই আপোনালোকে ছাত্ৰৰ কৃতিত্বত পৰম আনন্দ লাভ কৰে। আমাক শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে অমৃতময় উপদেশ প্ৰদান কৰে। আপোনালোকে আমাক সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ কৰা
অপৰিসীম কষ্ট আৰু ত্যাগৰ মূল্য আজি আমি ছাত্ৰ সমাজে দিব নোৱাৰোঁ। মাথো চৰণত সেৱা ধৰি কৃতজ্ঞতাহে জ্ঞাপন কৰিব পাৰোঁ। এই ভক্তিপূৰ্ণ সেৱাই আপোনালোকৰ প্ৰতি থকা আমাৰ ভক্তিৰ বহিঃপ্ৰকাশক মাত্ৰ। ই আমাৰ মনবোৰ পৰিশোধিত কৰিব, ভাল কাম কৰিবলৈ, ভাল মানুহ হৈ জীয়াই থাকিবলৈ প্ৰেৰণা দিব। আপোনাসৱৰ গুৰু ঋণ আমি আজন্মকাললৈ সুজিব নোৱাৰোঁ। আমি আজি জীৱনৰ 39টা বসন্ত পাৰ কৰি আমাৰ বাকী ৰোৱা জীৱনচোৱা শুদ্ধ আৰু পৰিমাৰ্জিতভাৱে অতিবাহিত কৰিবলৈ বৰ হেঁপাহেৰে শহীদ 99 এই গুৰু সেৱা অনুষ্ঠানটি আয়োজন কৰিছোঁ। আমাৰ এটাই লক্ষ্য, আমাৰ যদি এই কাৰ্য সমাজৰ বাবে হিতকৰ হয়, তেন্তে ভৱিষ্যত প্ৰজন্মই আমাৰ এই সুন্দৰ পথটোৰেই বাট বোলক। বৰ্তমান শিক্ষক ছাত্ৰৰ পবিত্ৰ সম্পৰ্ক যি ধৰণেৰে কলুষিত হৈছে, সেই কলুষতাসমূহ আমাৰ এই প্ৰচেষ্টাই দূৰ কৰক। তাকেই এই মঞ্চৰ পৰা আশা কৰি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। ভৱিষ্যত প্ৰজন্মই গুৰু সেৱাৰ মহত্বৰ কথা বুজি পাওক, সচেতন হওক আৰু অগ্ৰজসকলে গতি কৰা সোণোৱালী পথেৰে জীৱনৰ যাত্ৰা আগবঢ়াই নিয়ক। আমাৰ দৰে তেওঁলোকেও বুজি পাওক এই অমূল্য জীৱনৰ কৰ্তব্য কি। কবিৰ ভাষাৰে অস্থায়ী শৰীৰ ধন সম্পদ জীৱন, দিনে দিনে কাষ চাপি আহিছে মৰণ। ধন উপাৰ্জন আৰু পুণ্যৰ সঞ্চয়, এই মাথো জীৱনৰ কৰ্তব্য নিশ্চয়। আজিৰ এই গুৰু সেৱা অনুষ্ঠানটি অনুষ্ঠিত কৰোঁতে আপোনাসৱৰ চৰণত সেৱা ধৰোঁতে আদৰ অভ্যৰ্থনা কৰোঁতে আমি জ্ঞান বুদ্ধিৰে অপৰিপক্ক হোৱা বাবে আমাৰ বহুতো ভুল ভ্ৰান্তি ৰৈ যাব। আপোনাসৱে আমাৰ সকলোবোৰ দোষ নিজ পুত্ৰ জ্ঞান কৰি ক্ষমা প্ৰদান কৰিব বুলি প্ৰাৰ্থনা কৰিলোঁ।